নাথাকে হেৰা প্ৰিয়া প্ৰিয়জয়া লক্ষী তোমাৰ জন্ম বহিৰে মোৰ এজন ভকতক দুটা দুষ্টই আগুৰি ধৰি হত্যা কৰি লৈছিল উপায়ন্ত হৈ তেওঁ মোৰ স্থানত অৰ্পণ কৰিলে সমস্ত মোৰ দায়িত্ব আহিব মই দৌৰ মাৰিলোঁ সেই ভকতক ৰক্ষা কৰিবৰ কাৰণে কেনেকৈ অকণমান গৈ দেখিলোগৈ তেওঁ মোৰ চৰণৰ পৰা হাত দুখন এৰি তলত থকা দুটা শিলগুটি ধৰিলে তলত দুটা শিলগুটি ধৰিলে ধৰি পিনি কৈছে যে আহ কাৰণ ভকতজনৰ খামি নাছিলে দুটা শিলগুটি ধৰি পিনি আহ তহঁতি বুজি পাইছ যেতিয়া মোৰ চৰণ ধৰিছিলে মোৰ দায়িত্ব আছে মই গৈছিলোঁ তাক উদ্ধাৰ কৰিবলৈ যেতিয়া মোৰ চৰণ এৰি শিলগুটি ধৰিলে পাথৰ ধৰিলে মোৰ কাম নাইকিয়া হ'ল আৰু বুজিলোঁ তুমি জানি থাকিব লক্ষী আহিলে তুমি চকুলো কিয় বুজিছা তেতিয়া লক্ষীক ক'লে প্ৰিয়ে এই ভকতজনে কেতিয়াও মোৰ চৰণ বা বিচলিত নহয় আজিনো কি কাৰণে মোৰ চৰণ বিচলিত হ'ল মোক এই পাথৰ ধৰিব লগা হ'ল এই দৃশ্যটো দেখিয়ে মোৰ দুখ লাগিছে সেইকাৰণে মোৰ চকুলো গৈছে সেইকাৰণে বাপ ক'ল আপোনাৰ যেতিয়ালৈকে এই দুখন হাতেৰে ভগৱানৰ চৰণ ধৰি থাকিব তেতিয়াহ'লে পৃথিৱীত তেনেকুৱা শক্তি নাই যি আপোনাৰ পৰাভূত কৰিব পাৰে যেতিয়া ভগৱানৰ চৰণ বাদ দি পাথৰ ধৰিব তেতিয়া কিন্তু আপোনাৰ ভগৱানৰ ৰক্ষা নকৰে আইসকল শ্ৰীমন্ত শংকৰ সংঘই আপোনালোকে জানে 1930 চনত জন্ম হৈছিল বিশেষকৈ এটা কাৰণটো কি যে মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুজনাই যি ভাগৱত ধৰ্ম বেদ ধৰ্ম গীতা ধৰ্ম প্ৰচাৰ কৰিছিল এখন ধৰ্ম প্ৰচাৰ কৰিছিল সেই ধৰ্মক মহাপুৰুষ গুৰুজনা বৈকুণ্ঠী হোৱাৰ পাছত ঘূৰ্ণি ধৰিবলৈ ল'লে গতিকে ঘূৰ্ণি ধৰা সমাজখনৰ অৰ্থাৎ কৰ্ম কাণ্ডই সমস্ত সমাজক বেৰি ধৰিলে কেইজনমান তপস্বীয় পুৰুষে মহাত্মা পুৰুষে এইটো দেখি সহ্য কৰিব নোৱাৰিলে আৰু তেওঁলোকে বহু কষ্ট কৰি প্ৰথমতে 7জন ভকতক বুলি অনুষ্ঠানটো কৰিলে তেতিয়া কিন্তু উদ্দেশ্য আছিল কি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ এখন হৰিনাম ধৰ্ম থকা যি কৰ্মমাৰ্গ এই কৰ্মমাৰ্গ নক্ষাত কৰাটো একমাত্ৰ উদ্দেশ্য আছিল কিন্তু সময়ৰ বাগৰৰ লগে লগে সমাজ যদিকে ধৰি নাথাকে শ্ৰীমন্ত শংকৰ সংঘত বহুত সমস্যা আহি গ'ল এখন হৰিনাম ধৰ্মৰ কৰ্মকাণ্ডটো আছিলেই সেই কৰ্মকাণ্ড শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হোৱাৰ পাছত এতিয়ালৈকে প্ৰায় 80% আমি দূৰ কৰিলোঁ বুলি ভাবিছোঁ আৰু কৃতজ্ঞ হৈছোঁ কিন্তু তাৰ ফলত দেখিলে যে এখন সমাজত সাংস্কৃতিকভাৱে ঘটাবৰ কাৰণে তেওঁলোকে এটা চুক আছে আপুনি জানে সাহিত্য সংগীত কলাবিহীন স্বাক্ষৰ পশু পুষ্প বিচাৰহীন যিখন জাতি আছে জাতিয়ে সাহিত্য নাজানে সাহিত্য জ্ঞান নাথাকে সংগীতৰ জ্ঞান নাথাকে কলাৰ জ্ঞান নাথাকে সেই মানুহবিলাক মানুহ হৈও সাক্ষাৎ পশুপিণ্ড মাত্ৰ ভাগ্যে শিঙাৰ নেজডাল নাথাকে এই অপবাদটোৰ পৰা হাত সৰাবৰ কাৰণে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে সকলোতে হাত দিলে গুৰুজনে নিদিলে কি সাহিত্য সংস্কৃতি ভাষা কৃষ্টি সভ্যতা আদি ধৰ্ম ভাস্কৰ্য কলা সকলো ফালে মহাপুৰুষে হাত দি এটা পৃথিৱীৰ ভিতৰতে এটা উন্নত জাতি হিচাপে গঢ়িবৰ কাৰণে মহাপুৰুষে চিন্তা চৰ্চা কৰিলে গতিকে শ্ৰীমন্ত শংকৰদেৱ ভাবিলে এতিয়া যেনেকৈ আমাৰ সমাজৰ পৰা এতিয়া লক্ষ লক্ষ প্ৰায় 40-50 লক্ষ ভকত আছে এই সকলো লোকে কেতিয়াও শিল পূজা নকৰে গছ পূজা নকৰে হাত পূজা নকৰে এইবিলাক নকৰে কেলে নকৰে কবিৰচাই কৈছিল যদি শিলটো বুজিলে ঈশ্বৰ পায় যে শিলটো ক'ৰ পৰা আহিছে বা পাহাৰ পাইছে গতিকে মই বুজি পাহাৰবিলাক বুজোতে তেওঁ কৈছে পাহাৰ বুজে হৰি মিলৈ তোক বুজি মই পাহাৰ যদি সৰু খণ্ড শিলাখণ্ডক বুজিলে যদি ঈশ্বৰ পায় মই গোটেই ডাঙৰ পৰ্বতবিলাক বুজোতে মই সোনকালে ঈশ্বৰ পাম গতিকে মহাপুৰুষ শ্ৰীমন্ত শংকৰ সমানে কবি দাস মহাপুৰুষে সেইকাৰণে এইবিলাক বিখ্যাত কৰি এখন হৰিনাম প্ৰচাৰ কৰে লগতে মহাপুৰুষে কৃষ্টি সংস্কৃতি সভ্যতা শিক্ষা সকলো ক্ষেত্ৰত আগবঢ়াই নিবৰ কাৰণে চেষ্টা কৰে সেইকাৰণে শ্ৰীমন্ত শংকৰদেৱ সংঘয়ো বিদ্যাজনিক দিশটো সবল কৰি ৰাখিবৰ কাৰণে জগতক সমস্ত লোকে বুজিবৰ কাৰণে শংকৰদেৱক জগতৰ সমস্ত লোকে শংকৰদেৱক অধ্যয়ন কৰিবৰ কাৰণে
শ্ৰীমন্ত শংকৰ ভংগই আজিৰ পৰা 6 বছৰ আগতে আমাৰ বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰিলে। এই বিশ্ববিদ্যালয়ৰ যোগেদি এতিয়া আমাৰ বিশ্ববিদ্যালয়ত আনকি ইটালী জাপানৰ ছাত্ৰ আহি অধ্যয়ন কৰিছে। বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা আহি আমাৰ বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিছে। আপোনালোকে শুনিলে কালি আমাৰ মাননীয় অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিলে যে শ্ৰীমন্ত শংকৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ত জগতৰ ভিতৰত এখন উন্নত ধৰণৰ বিশ্ববিদ্যালয় গঢ়ি তুলিম। আমাৰ ভাৱ প্ৰথম আপোনালোকেও মই কালি এখেতক মই ধন্যবাদ দিছোঁ। আমাৰ কাৰ্যকৰী সভাপতিক তেখেতৰ বিশ্ববিদ্যালয়ৰ কাৰণে 10 লাখ টকা দিয়া প্ৰতিশ্ৰুতি দিছে। দিব হয়তো দেৰি হৈ পৰে, দিব মই ঘোষণা কৰি দিওঁ। তেখেতে এইখিনি কৰিব। অসম চৰকাৰে আগতে আমি 62 মাত্ৰ মাটি পাইছিলোঁ। এতিয়া আমি তেখেতক আমি কথাখিনি ঘূৰাই দিলোঁ। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কালি দেখিলে আগতে 350 বিঘা মাটি, এতিয়া ক'লে যিমান মাটি লাগে বিশ্ববিদ্যালয়ৰ কাৰণে সিমান মাটি বিশ্ববিদ্যালয়ৰ কাৰণে দিম। কালি আপোনালোকৰ আগত ঘোষণা কৰি আৰু আটাইতকৈ ডাঙৰ কথা কি জানে? শ্ৰীমন্ত শংকৰ ভংগৰ বয়স এতিয়া 89 বছৰ। আজিলৈকে কিন্তু অসমৰ কোনো দল সংগঠন, কি সত্ৰ সংঘ, কি ছাত্ৰ সংস্থা, কি যুৱচাৰ পৰিষদ, কিমান দল আছে, কোনেও কিন্তু মহাপুৰুষ গুৰুজনাৰ জন্ম তিথিটো চেণ্ট্ৰেল হলিডে হিচাপে কৰিবলৈ চেষ্টা নকৰিলে। কিন্তু এটা মানে অনুষ্ঠান আমাৰ অসমৰ ভাৰতবৰ্ষত শ্ৰীমন্ত শংকৰদেৱ ভংগই কিন্তু অতি সোনকালে 26 ছেপ্টেম্বৰৰ ভিতৰত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আবিৰ্ভাৱৰ দিনটো ৰাষ্ট্ৰীয় চৰকাৰী বন্ধৰে ঘোষণা কৰিবৰ কাৰণে কালি ঘোষণা কৰি আপোনালোকে দেখিছে। আৰু ৰাজ্যিকভাৱে চৰকাৰীভাৱে এইবাৰৰ পৰা 26 ছেপ্টেম্বৰত মহাপুৰুষৰ আৱিৰ্ভাৱ উৎসৱ আছে। এই আৱিৰ্ভাৱ উৎসৱটো চৰকাৰীভাৱে এইবাৰৰ পৰা অবিৰতভাৱে পালন কৰিম বুলি কালি প্ৰতিশ্ৰুতি দি গৈছে স্বয়ং মুখ্যমন্ত্ৰী ডাঙৰীয়াই। এইটো আমাৰ সৰ্বাংগত শ্ৰীমন্ত শংকৰদেৱ ভংগ সৃষ্টি নোহোৱা দিন, জন্ম নোহোৱা দিন, আজি গুৰুজনক ক'ত থলেন তাকো ঠিক নাই। আজি শ্ৰীমন্ত শংকৰদেৱ ভংগ এতিয়া জাগ্ৰত প্ৰহৰী মহাপুৰুষজনৰ জাত সকলো চেকা ল'বলৈ শ্ৰীমন্ত শংকৰদেৱ ভংগই নিদিয়ে। আমি গুৰুজনক আমি হিৰত লৈ আছোঁ আৰু হিৰত লৈ থাকিম সদায়। কেতিয়াও আমি পৰন্ত গুৰুজনক নকৰোঁ। সেই বান্ধৱ আমি চাওঁ এইখন বিশ্ববিদ্যালয়, এইখন মহা বিশ্ববিদ্যালয়ৰ কাৰণে আপোনালোকৰ পৰা আমি এটকীয়া বৰঙণি বিচাৰিছিলোঁ। মাত্ৰ এটকা। এই এটকীয়া বৰঙণিটো কি কাম দিব লাগিব জানি আমি প্ৰতি মাহে বিশ্ববিদ্যালয়ত আমি খৰচ কৰিব লাগে 27 লাখ টকা। প্ৰতি মাহে 27 লাখ টকা বিশ্ববিদ্যালয়ৰ বিভিন্ন কৰ্মত জমা কৰি আমি প্ৰতি মাহে খৰচ কৰিব লাগে। আৰু 2 বছৰ পাছত আপোনাৰ এটা বছৰ দিব লাগে। আমাক 2 বছৰ পাছত এটা বছৰ দিব লাগে বিশ্ববিদ্যালয়ৰ নামত। কাৰণ বিশ্ববিদ্যালয় নিজৰ ওপৰত থিয় হ'বলৈ এতিয়া সক্ষম হৈ গৈছে। সেইকাৰণে মাত্ৰ 2 বছৰ আপোনালোকে অকণ সহায় কৰক। কালি দেখিলে অসম চৰকাৰে কৰ্পোৰেট ফাণ্ডৰ পৰা 10 কোটি টকা দিম বুলি কালি ঘোষণা কৰে আৰু অতি সোনকালে পামেই 10 কোটি টকা। সেই 10 কোটি টকা বেংকত থোৱাৰ পাছত আমাৰ 80 লক্ষ টকা প্ৰতি বছৰে আহিব ইণ্টাৰেষ্ট হিচাপে। গতিকে সেই 80 লক্ষ টকাৰ সৈতে বিশ্ববিদ্যালয় আমি বহুত কাম কৰিব পাৰিম। আজি যিবিলাক প্ৰধান পাতকী, যিবিলাক দুষ্কৃতিকাৰী, তেওঁলোকে শ্ৰীমন্ত শংকৰদেৱ কি কৰিছে, তেওঁলোকক আপোনালোকে আহক শ্ৰীমন্ত শংকৰদেৱ মজিয়ালৈ আপোনাৰ চাওকহি শ্ৰীমন্ত শংকৰদেৱ ভংগই কি কৰা নাই। মই আৰু এটা ঘটনা কৈছোঁ আপোনালোকৰ আগত। শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হোৱাৰ আগলৈকে অসমত ৰবীন্দ্ৰনাথৰ নামত, বিশ্বকবি ৰবীন্দ্ৰনাথৰ নামত এই অসমৰ মাজ নদীয়াত আজি ৰবীন্দ্ৰনাথ ভৱন সৃষ্টি হ'ল। কিন্তু শংকৰদেৱ ভৱন নহ'ল। অসম কেশৰী অম্বিকাৰী ৰায়চৌধুৰীয়ে বিৰোধে কৈছিল অসম গেল। কাৰণ এতিয়ালৈকে মহাপুৰুষজনৰ নামত আজি ভৱন সৃষ্টি নহ'ল। আৰু কৈছিল মই যেতিয়া জীয়াই থাকোঁ তেতিয়ালৈকে মই মহাপুৰুষ শংকৰদেৱৰ ভৱন
জন্ম দিহে মৃত্যুবৰণ কৰিম কিন্তু বেচেৰা তেখেতে চাবলৈ নাপালে অসম ভ্ৰমণ নহ'ল ৰবীন্দ্ৰ নৱৰ্তী হ'ল কিন্তু সুখৰ বিষয় শ্ৰীমন্ত শংকৰদেৱ সংঘই অসম চৰকাৰে কৰিব নোৱাৰা কাম সত্ৰ সংঘই কৰিব নোৱাৰা কাম ছাত্ৰ সন্থাই কৰিব নোৱাৰা কাম বাকী অন্য দলসমূহে কৰিব নোৱাৰা কাম শ্ৰীমন্ত শংকৰদেৱ সংঘে গুৱাহাটীৰ মাজমজিয়াত ৰূপনগৰত আটক ধুনীয়াকৈ শংকৰদেৱ ভৱন সাজিলে শংকৰদেৱ ভৱন নিৰ্মাণ কৰিলে গতিকে আমি ৰৈ থাকো দেশ বুলি ক'লে আদেশ নালাগে আমাক কোনো আদেশ দিব নালাগে আমি গুৰুজনৰ নামত গুৰুজনক বিশ্বদেৱক নিবৰ কাৰণে পৰীক্ষা কৰিবৰ কাৰণে শ্ৰীমন্ত শংকৰদেৱ সংঘই নিজৰ দায়িত্বৰ কথা বুলি ভাবি আগবাঢ়ি গৈছে চৰৈপতি আপোনালোক আগবাঢ়ি যাওক শ্ৰীমন্ত শংকৰদেৱ সংঘ নহয় বিভংগ শ্ৰীমন্ত শংকৰদেৱ সংঘই অনিৰুদ্ধ গতিৰে আগবাঢ়ি যাব শ্ৰীমন্ত শংকৰদেৱ সংঘই অসমত থকা 64 জাতি সমস্তকে একগোট কৰি মহামিলনৰ ক্ষেত্ৰ সৃষ্টি কৰিব শ্ৰীমন্ত শংকৰ গুৰুজনাই আনকি তেওঁ বিশ্ববিদ্যালয়ত মুছলমানৰ স্থান ৰাখিছিল মই আজি সুখৰ বিষয়ে আপোনাক বাৰ্তা দিব খুজিছোঁ এইখন যিখন অধিক বনাইছে আমাৰ বিশ্ব ঐতিহ্য কাজিৰঙা ভ্ৰমণৰ ক্ষেত্ৰত ইয়াত মুছলমান সম্প্ৰদায়ে বহুত কাম কৰিছে বহুত সহায় কৰিছে আনকি আমাৰ যিখন ভাগৱত গান এই ভাগৱত গানখনত ৰাজমণি হুছেইন নামৰ এজন মুছলমান লোকে আমাক সম্পূৰ্ণ দান দি দিলে সম্পূৰ্ণ চাওকচোন ইমান উদাৰ মহাপুৰুষ গুৰুজনে এনে চান্দোখাতে তেওঁ ভক্ত কৰা নাছিল আমাৰ মাজত চান্দোখাতে আছে এতিয়া গতিকে আহক কিতাপৰ কছাৰী খাতি ধৰ্মী জগত পংক পদ অসমৰ আহোম অসমৰ মুলুকৰ অজগত সকলো আহক আমি সমানে বাৰ্তা ইয়াৰ প্ৰেম কৰি গোটেই বিশ্ব দৰবাৰে আমি সকলোৱে একগোট হৈ মহাপুৰুষে অসমীয়া বঙালী মিৰি মিচিং এইবোৰ কথা কোৱা নাছিল মহাপুৰুষে কৈছে উপালোক হৰি ভজিক বুলি কৈছে জগতৰ সমস্ত নৰনাৰীক যিটো ধৰ্মই আহ্বান কৰিব পাৰে যিটো ধৰ্মই একগোট কৰিব পাৰে সেইটো যদি জগতৰ জাগতিক ধৰ্ম নহয় জগতৰ যদি সনাতন ধৰ্ম নহয় জগতৰ যদি মানৱ ধৰ্ম নহয় আৰু কোনটো কি হৈছে গতিকে আটাইতকৈ ডাঙৰ ধৰ্ম মানৱ ধৰ্ম সেইকাৰণে মহাপুৰুষ গুৰুজনে সমস্ত জগতৰ নৰনাৰীক একগোট কৰিবৰ কাৰণে আহ্বান জনালে উবানলোক হৰি ভজিক ধৰাইটো উপদেশ এৰা আবদাল জীৱা কতকাল জৰা ভজ পৰবেশ উবানলোক সমস্ত জগতৰ নৰনাৰীক আহ্বান জনাই ধৰ্মটোকেই যদি মানৱ ধৰ্ম বুলি নকয় আৰু কাক ক'ব মানৱ ধৰ্ম মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুজনাই আজিৰ পৰা 500 বছৰ আগতে সেই মানৱ ধৰ্ম সনাতন ধৰ্ম আৰু জাগতিক ধৰ্ম আপোনালোকৰ হাতে দি দিছে আহক আমি সকলোৱে একগোট হৈ কাৰো দুষ্কৃতি কথা নামানি শ্ৰীমন্ত শংকৰদেৱৰ লক্ষ ভকতে এখন পতাকাত থিয় হৈ থাকি একগোট হৈ আমি সমন্বয় বাৰ্তা দিয়াৰ কথাটো গোটেই জগত লোকৰ কাৰণে আমি এতিয়া জয় দিম আপোনালোকে সকলোৱে ডাঙৰকৈ চান যাব জয় জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ জয় এখন হৰিনাম ধৰ্ম জয় শ্ৰীমন্ত শংকৰদেৱ সংঘ জয় শ্ৰীমন্ত শংকৰদেৱ সংঘ এইকেইটা কথাৰে সৈতে আপোনালোকৰ সভাপতি চানলৈ সেৱা জনাই মই পতাকাখনৰ ধৰিত যিকেইটা কথা ক'ব লাগে চমৰ ভাষণ দি আপোনালোকৰ সভাপতি চানলৈ এবাৰ সেৱা জনাই সামৰিছোঁ মই আজি সেৱা জনাব আপোনালোকক আপোনাৰ ডাঙৰকৈ সকলো আশীৰ্বাদ দিব